ডিব্ৰুগড়ত গাঁও প্ৰধানক গেৰুৱাকৰণ জিলাখনৰ গাঁও প্ৰধানৰ নিযুক্তিত ব্যাপক অনিয়ম আৰু স্বজন তোষণ হৈছে বিজেপিৰ অঙহী বঙহীয়ে পাইছে গাঁও প্ৰধানৰ পদ আৰু এই অভিযোগ ৰাইজৰ দলৰ সংবাদ মেলযোগে ৰাইজৰ দলৰ সম্পাদক ৰাহুল গগৈ আনিছে এই বিস্ফোৰক অভিযোগ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে দুৰ্নীতিমুক্ত অসম গঢ়াৰ কথা কয় কিন্তু এতিয়া সমগ্ৰ অসমতে দুৰ্নীতি ইমান বেয়াকৈ শিপাইছে যে গ্ৰামাঞ্চলৰ গাঁৱৰ প্ৰধানকো তেখেতসকলে গেৰুৱাকৰণ কৰিছে সঁচাকৈ এইটো অসমবাসীৰ বাবে অতিকৈ লজ্জিতৰ বিষয় বুলি ক'ব লাগিব আমি গৰিহণা দিছোঁ যিহেতু আপোনালোকে যদি লক্ষ্য কৰে এইখন তালিকা গ্ৰামাঞ্চলৰ গাঁও প্ৰধানৰ নিযুক্তি এইখন তালিকাত আপোনালোকে যদি ভালদৰে নিৰীক্ষণ কৰে তেতিয়া স্পষ্টভাৱে আপোনালোকে দেখিবলৈ পাব যে এই তালিকাখনত বিজেপি যিসকল কৰ্মী সেই বিজেপি কৰ্মীসকলক অগ্ৰাধিকাৰ দিয়া হৈছে যেহেতু আপোনালোকক মই উদাহৰণস্বৰূপে দুটা উদাহৰণ দিছোঁ মাত্ৰ কিংখন মণ্ডলৰ যুৱ মৰ্চাৰ যিগৰাকী সভাপতি তেখেতৰ নাম হৈছে বিপ্লৱ ৰাজকোঁৱৰ ইতিমধ্যে গাঁৱৰ প্ৰধানত তেখেতক নিযুক্তিৰ বাবে তেখেতৰ নাম অন্তৰ্ভুক্ত হৈছে তালিকাত ঠিক তেনেকৈ খনিক মণ্ডলৰ অনুসূচিত জনজাতিৰ যিগৰাকী সভাপতি তেখেতৰ নামো তালিকাত অন্তৰ্ভুক্ত হৈছে আৰু সেই গতিকে যিহেতু বিজ্ঞাপনত স্পষ্ট সহকাৰী লিখা আছে বিজ্ঞাপনত লিখা আছে যে কোনো ব্যক্তি ৰাজনীতি দলত হ'ব নোৱাৰিব কিন্তু এই যে ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে আচলতে তেখেতসকলে যি নিজৰ মৈমতলিত কাম কৰি যোগ্য ব্যক্তিসকলক যিদৰে তেখেতসকলে অগ্ৰাধিকাৰ নিদি কেৱল বিজেপি ব্যক্তিসকলক অগ্ৰাধিকাৰ দিয়াৰ কথাটোক আমি ৰাইজৰ দলে তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ আৰু